এভৰিৱান স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি মই এখন এক্সিবিশ্যনত আহিছোঁ, যোনখন এক্সিবিশ্যন বেংগলোৰত হৈ আছে, কৰ্ণাটকত। এইখন কলেজৰ নাম হৈছে চিত্ৰকলা পৰিষদ। মজা ভিডিঅ' হ'বলৈ গৈ আছে, আশা কৰোঁ আপোনালোকে চাই পাব। ইয়াত প্ৰিণ্ট মেকিং এক্সিবিশ্যন হৈ আছে। ইয়াত গোটেইবিলাক পেইণ্টিঙে 8 ফিট বাই 4 ফিটৰ ভিতৰত কৰা হৈছে। এটা ধামাকেদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে চাই পাব, ভাল পাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ অসমতো এনেকুৱা এক্সিবিশ্যন মাজে সময়ে লাগে। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, বিকজ ইয়াত 75 আৰ্টিষ্টে পাৰ্টিচিপেট কৰিছে। গতিকে গোটেইবিলাক কাম দেখাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'লৈ চাওক আৰু পিছত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তো আহক আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো এনজয় কৰক।
কৈ দিয়া কেনে লাগিছে এমেজিং বহুত ভাল লাগছে ফালি দিছিলা আৰু এইটো কৰ্ণাটকৰ প্ৰথম শ্ব' মানে অল ইণ্ডিয়াৰ প্ৰথম শ্ব' যিটো শ্ব'ত মানে ইমানখিনি কাম পাইছি বিৰাটে ক'লোঁ লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ না ফাৰ্ষ্ট টাইম আমি দেখিছোঁ আৰু মই বিৰাট হেপী যে মই অসমৰ হৈ কিনে মই এজ এ পাৰ্টিচিপেণ্ট এতিয়া মই পাৰ্ট লোৱাৰ কাৰণে সুবিধা পাইছোঁ খুলি পেলাই কৈ দিছোঁ হা এই মাছখন খুলি পেলাই মাছখন খুলি পেলাই কৈ দিম চ' এইটো এটা মোৰ কাৰণে বিৰাট ডাঙৰ অপৰচুনিটি হয় যে মই অসমৰ পৰা আহি কিনে এইটো শ্ব'ত মই প্ৰথম ইণ্ডিয়াৰ ইমান ডাঙৰ মানে শ্ব'ত যিটোত মানে প্ৰিণ্ট মেকিং শ্ব'ত য'ত 75টা মানে আৰ্ট ৱৰ্কছ মানে কৈছে আৰু 8x8 ভিতৰত ডিছপ্লে হৈছে আৰু মই চবতকৈ হেপী কিয় কাৰণ মই নলবেইৰা হৈ ইয়াতে স্ক'প পাইছোঁ সেইটো এটা বহুত ডাঙৰ কথা অসমৰে নহয় নলবেইৰা হিচাপে নিজৰ মানে এইটো বুজিছোঁ অন্তত তুমি একবাৰ দেখাই দিবা মোৰ কামটো তাতে যায় কিনে তো গতিকে গোটেইখিনি কামেই নতুন নতুন কনচেপ্ট লৈ যাব নতুন নতুন আইডিঅ'লজি লৈ কিনে মানে কাম কৰা গৈছে আৰু টেকনিক্স মানে কাৰ্ভিঙৰ টেকনিক্সবিলাক বেলেগ তো মই নিজকে মানে এইটো মোৰ কাৰণে এটা সৌভাগ্য বুলি মই ভাবোঁ যে কামখিনি লগতে মানে মোৰ ডিছপ্লেৰ লগতে মই যি স্ক'পখিনি পাইছোঁ আৰু জানাৰ কাৰণে সেইটোৱে এটা মানে কথা আৰু কিন্তু আমাৰ কাৰণে ব্লেছিংছ এটা যে আমাৰ কাৰণে এটা ব্লেছিংছ আৰ্টিষ্ট মানে কাম একেলগে দেখা পাইছোঁ একেলগে ধৰণে পাইছোঁ দেখা পাইছোঁ এইটো এটা কথা আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কি আৰ্টিষ্টখিনিৰ লগত এটা কমিউনিকেশ্যনত যেনেকৈ মানে তোমাৰ স্ক'প এটা থাকিছে তো মই ভাবোঁ কি বোলে এনে ধৰণৰ মানে এক্টিভিটিজ হৈ থাকিব লাগে আৰু কৰ্ণাটকে প্ৰথম ষ্টাৰ্ট কৰিছে মই ভাবোঁ যে বাকী যিবিলাক মানে মেট্ৰপলিটান চিটি আছে তেওঁলোকেও মানে আৰম্ভ কৰক মানে অৰ্গেনাইজেশ্যন ফালেও মানে ষ্টাৰ্ট হ'ব লাগে আৰু অফক'ৰ্ছ আমিও মানে ট্ৰাই কৰিম নিজৰ কাৰণে আৰু এনে ধৰণৰ মানে এক্টিভিটিছবিলাকে এটা মানে অনুপ্ৰেৰণা দিয়ে আৰু যাতে কামখিনি আগবাঢ়ি লৈ যাব পাৰোঁ কাৰণ কিয় সময়টো বেলেঞ্চ কৰা আৰু টাইমত কামটো মানে কৰি কিনে দিয়াটো এটা বহুত ডাঙৰ মানে চেলেঞ্জ হৈছে আৰু এইটো এটা মানে বহুত ডাঙৰ চেলেঞ্জ কাৰণ ইমান ডাঙৰ কামৰ কাৰণে প্ৰেছ নাপাওঁ চবতকৈ ডাঙৰ কথাটো হৈছে কি প্ৰেছটো নাপাওঁ হাতেদি বাতিদি কৰিব লাগিব তাৰে পিছত মানে কৰচেদি কৰিব লাগিব তো গতিকে সেইগিলাখান কথা তো কৰচ বাতি তাৰে মানে উইলোৱা এইগিলাখান প্ৰিণ্ট আৰু নিজৰ মানে পূৰা এনাৰ্জি দুই লেভেলৰ এনাৰ্জি এটা হৈছে কনচেপচুৱেল সেইটো মানে এনাৰ্জিটো আৰু এটা হৈছে মানে ফিজিকেল ষ্ট্ৰেংথটো তো এটা মানে এংগেজমেণ্টটো এটা মানে কৰিব নোৱাৰে তো গতিকে গ্ৰুপত কাম কৰা কথা তো গ্ৰুপত কৰিলে এটা ৰিলেশ্যনশ্বিপো মানে বিল্ড হয় সেইটো এটা ডাঙৰ কথা গতিকে প্ৰিণ্ট মেকিং এজ এ কমিউনিটি কিমান বেছি ষ্ট্ৰেংথ থাকিব পাৰে আমি সেই বস্তুটো আমি মানে চাব পাৰোঁ এই গোটেই কামখিনি দেখাই দিওঁ আৰু ঠিক আছে
ফাইনেলি ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু য'তে পাৰে যেনেকৈ পাৰে শ্বেয়াৰ কৰক হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰক বিকজ এনেকুৱা এক্সিবিশ্যন আমাৰ মাজে সময়ে চাই থকা বহুত দৰকাৰ হয় আমাৰ আৰ্টিষ্টবিলাকৰ কাৰণে আমাৰ আৰ্ট ষ্টুডেণ্টবিলাকৰ কাৰণে যাতে তেওঁলোকে ইয়াৰ পৰা মটিভেট হ'ব পাৰে আৰু আৰ্ট ৱৰ্ক চোৱাটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ বহুত টেকনিক বহুত আৰ্টিষ্টৰ লগত কথা বতৰাবিলাক চলি থাকে গতিকে আমাৰ অসমতো এনেকুৱা লাগেই চ' আশা কৰোঁ ভিডিঅ'টো ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং লাষ্ট ক'বলৈ পাহৰিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বিকজ এনেকুৱা ভিডিঅ' আগলৈ আৰু বহুত আহি থাকিব গতিকে লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক যি কৰে চব কৰি দিয়ক